আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে নেকি? যদি আপুনি আপোনাৰ ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ কাৰণে। আপোনালোকে দেখিছে এই ফটো কপি কি ধুনীয়াকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰা হৈছে। বন্ধুসকল, আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড আপুনি 1 ছেকেণ্ডতে চেঞ্জ কৰিব পাৰিব। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ 1 ছেকেণ্ডতে চেঞ্জ কৰিব পাৰিব। বন্ধুসকল, সকলোৱে বিচাৰে নিজৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি ধুনীয়া বেকগ্ৰাউণ্ড লগাবৰ কাৰণে। তাৰ কাৰণে বহুতে প্লে ষ্টৰৰ পৰা নানা ধৰণৰ এপ্লিকেশ্যন ডাউনলোড কৰি পস্তাবলগীয়া হৈছে। চ' বন্ধুসকল, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক অনলাইন কেনেকৈ আপোনালোকে 1 ছেকেণ্ডতে আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব তাকে দেখুৱাম। আপোনালোকে কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ডাউনলোড নকৰাকৈ অতি সহজে আপোনালোকে প্ৰফেশ্যনেল ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। তাৰ কাৰণে সবতকৈ প্ৰথমতে আমাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ এপ্লিকেশ্যনটো আমি অপেন কৰিম। অপেন কৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব ৰিমুভ বিজি। আপোনালোকে দেখিছে ইয়াত ৰিমুভ বিজি বুলি মই এণ্টাৰ কৰি দিছোঁ। যেনেকৈ আপোনালোকে ৰিমুভ বিজি বুলি টাইপ কৰি সাৰ্চ কৰিব তাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ অপেন হৈ আহি যাব। সবতকৈ প্ৰথমতে আপোনালোকে এই স্ক্ৰীনটো ডেস্কটপ সাইডত আনি ল'ব। ডেস্কটপ সাইডত আনিবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে যাব। তলফালে যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে ডেস্কটপ সাইড। আপোনালোকে সিম্পলি ইয়াত টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰাৰ লগে লগে এইটো অট'মেটিকলি ডেস্কটপ সাইডত গুচি যাব। ডেস্কটপ সাইডত অনাৰ পিছত আপোনালোকে ওপৰত দেখিছে ইয়াত দিয়া আছে আপলোড ইমেজ। আপোনালোকে সিম্পলি আপলোড ইমেজত ক্লিক কৰি দিব। যেনেকৈ আপোনালোকে আপলোড ইমেজত ক্লিক কৰিব লগে লগে আপোনাৰ মোবাইলৰ গেলাৰীত অপেন হৈ যাব। গেলাৰীত যোৱাৰ পিছত আপোনালোকে ইয়াত ব্ৰাউজাৰত ক্লিক কৰিব। ব্ৰাউজাৰত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে 3 লাইন আছে ৰাইট সাইডে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা পেজ এটা অপেন হ'ব। আপোনালোকে ইয়াত গেলাৰীত যাব। গেলাৰীত যোৱাৰ পিছত আপোনালোকে যি কপি ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব। মই এই ফটোকপিৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰোঁ, গতিকে মই এই ফটোকপি সিলেক্ট কৰি লৈছোঁ। আপোনালোকে দেখিছে ইয়াত ফটো আপলোড হৈ গৈছে আৰু ইয়াত বেকগ্ৰাউণ্ড চেঞ্জ হোৱাৰ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে দেখিছে 1 ছেকেণ্ডতে মোৰ ফটোৰ বেকগ্ৰাউণ্ড অট'মেটিক চেঞ্জ হৈ গৈছে। মই ইয়াত একোৱে এক্টিভিটি কৰা নাই। আপোনালোকে অৰিজিনেলটো চাব বিচাৰে তেতিয়াহ'লে ইয়াত অৰিজিনেলটোত ক্লিক কৰিব। আপোনালোকে দেখিছে এইটো মোৰ অৰিজিনেল ফটো হয় আৰু ইয়াত এজন মোৰ লগৰো থিয় হৈ আছে। যেতিয়া মোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গৈছে তাৰপিছত ৰিমুভ বেকগ্ৰাউণ্ডত ক্লিক কৰিব। ইয়াত দেখিছে মোৰ ওচৰত থকা মানুহজনো নাইকিয়া হৈ গৈছে আৰু মোৰ বেকগ্ৰাউণ্ডটোও চেঞ্জ হৈ গৈছে। আপোনালোকে যদি কোনো বেকগ্ৰাউণ্ড নলগোৱাকৈ ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ডাউনলোডত ক্লিক কৰিব। যেনেকৈ আপুনি ডাউনলোডত ক্লিক কৰিব অনলি আপোনাৰ এই ফটোকপিয়ে আহিব, ইয়াত বেকগ্ৰাউণ্ড কোনো ধৰণৰ নাহিব। সেইটো ডাউনলোড কৰাৰ পিছত আপোনালোকে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ডাউনলোড কৰি ধুনীয়া বেকগ্ৰাউণ্ড লগাব পাৰিব। ধুনীয়া ফটোৰ বেকগ্ৰাউণ্ড লগাবৰ কাৰণে আমাৰ প্লে ষ্টৰত বিভিন্ন ধৰণৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন আছে। যিকোনো এপ্লিকেশ্যন এটা ডাউনলোড কৰি আপোনাৰ ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। যদি আপুনি এই ফটোকপিত ইয়াতে বেকগ্ৰাউণ্ড লগাব বিচাৰে তেতিয়াহ'লে সেইটো অপশ্যনো এই পেজটোত এভেইলেবল আছে। তাৰ কাৰণে আপোনালোকে ইয়াত দেখিছে এডিটিঙৰ অপশ্যন আছে, ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। যেনেকৈ আপুনি এডিটিঙত ক্লিক কৰি দিব লগে লগে দেখিছে ইয়াত এডিটিং কৰাৰ অপশ্যন আহি গৈছে। ইয়াত আপোনাৰ অৰিজিনেল ফটোকপি আহি গৈছে। এইটো আপুনি অলপ বেক সাইডটো ব্লু কৰিব পাৰিব। তাৰপিছত যদি আপুনি বেকগ্ৰাউণ্ড লগাব বিচাৰে তেতিয়াহ'লে ইয়াত ধুনীয়া বেকগ্ৰাউণ্ড দিয়া আছে। আপোনালোকে দেখিছে ইয়াৰ পৰাই আপোনালোকে বেকগ্ৰাউণ্ড লগাব পাৰিব। সিলেক্ট কৰিলে এই বেকগ্ৰাউণ্ডসমূহ অট'মেটিক এড হৈ যাব। আৰু যদি আপুনি আপোনাৰ গেলাৰীৰ পৰা বেকগ্ৰাউণ্ড আপুনি লগাব বিচাৰে তেতিয়াহ'লে ইয়াত দেখিছে আপলোড বেকগ্ৰাউণ্ড, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ গেলাৰীৰ পৰা আপুনি বেকগ্ৰাউণ্ড ইনপুট কৰিব পাৰিব। আহক আমি ইয়াৰ পৰা এটা বেকগ্ৰাউণ্ড লগাই চাওঁ। আমি এই বেকগ্ৰাউণ্ডটো লগাই চাওঁ। এইটো সিলেক্ট কৰি দিছোঁ। আপোনালোকে দেখিছে আমি এইটো সিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত এই বেকগ্ৰাউণ্ডটো আহি গৈছে। আমি বেলেগ এটা সিলেক্ট কৰোঁ। আপোনালোকে দেখিছে আমি বেলেগ এটা সিলেক্ট কৰাৰ লগে লগে বেলেগ এটাও ইয়াত অট'মেটিকলি আমাৰ আহি গৈছে। কি ধুনীয়াকৈ প্ৰফেশ্যনেলকৈ আহি গৈছে। আপোনালোকে দেখিছে আমি অন্য এটা লগাই চাওঁ। আপোনালোকে দেখিছে এইটো কি ধুনীয়াকৈ বেকগ্ৰাউণ্ড চেঞ্জ হৈ গৈছে। বেকগ্ৰাউণ্ড চেঞ্জ কৰাৰ পিছত আপুনি ইয়াত ডাউনলোডৰ অপশ্যন দেখিছে, ইয়াত ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰিব। আহক মই ডাউনলোড কৰি আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে দেখিছে ইয়াত ডাউনলোড ইমেজৰ অপশ্যন আছে। দেখিছে আপোনালোকে তলফালে মোৰ ইমেজ ডাউনলোড হৈ গৈছে। আৰু যদি আপোনালোকে গেলাৰীৰ পৰা বেকগ্ৰাউণ্ড ফটো ল'ব বিচাৰে তেতিয়াহ'লে ইয়াত আপলোড বেকগ্ৰাউণ্ডত ক্লিক কৰিব।
ক্লিক কৰাৰ লগে লগে আপোনাৰ গ্যালাৰীত গুচি যাব। আপোনালোকে দেখিছে মই এতিয়া যি ফটোকপি বেকগ্ৰাউণ্ড চেঞ্জ কৰিছিলোঁ এইটো ইয়াত আহি গৈছে। মই অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ। সাপোজ আমি এই বেকগ্ৰাউণ্ডটো ইয়াৰ পৰা ল'ব বিচাৰোঁ, গতিকে ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত ওপৰ ফালে ডন অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। আপোনালোকে দেখিছে গ্যালাৰীৰ পৰা যিটো বেকগ্ৰাউণ্ড মই সিলেক্ট কৰিছিলোঁ সেই বেকগ্ৰাউণ্ডটো ইয়াত আহি গৈছে। তাৰপিছত আপোনালোকে ইয়াৰ পৰাই ডাউনলোড কৰিব পাৰে। আৰু আপুনি যদি বেকগ্ৰাউণ্ডটোত অলপ ব্লু লগাব বিচাৰে তেতিয়াহ'লে ইয়াত দেখিছে ব্লুৰ অপশ্যন আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে মোৰ পাছফালে যিখিনি লিখা আছিলে সেইখিনি সকলো ধৰিব নোৱাৰা হৈ গৈছে। আৰু যদি ইয়াতকৈ বেছি ধৰিব নোৱাৰা কৰিব বিচাৰে তেতিয়াহ'লে আকৌ আপুনি 3 নম্বৰটোত ক্লিক কৰিব। আপোনালোকে দেখিছে পাছফালে যি লিখা আছিলে এইটো আমি এতিয়া একেবাৰে ধৰিব পৰা নাই। তাৰপিছত আপুনি যদি ফটো বেকগ্ৰাউণ্ডত যদি আপুনি কালাৰ লগাব বিচাৰে তেতিয়াহ'লে ইয়াত কালাৰৰ অপশ্যন আছে। আপুনি সিম্পলি কালাৰত ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াৰ পৰা যিটো পছন্দ হয় সেইটো কালাৰ আপুনি সিলেক্ট কৰি ল'ব পাৰিব। আপোনালোকে দেখিছে মই ইয়াত ক্লিক কৰি গৈছোঁ আৰু ফটোৰ বেকগ্ৰাউণ্ড অট'মেটিকলি চেঞ্জ হৈ গৈ আছে। সো বন্ধুসকল, এনেকৈ আপোনালোকে আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড আপোনালোকে লগাব পাৰিব অতি সহজে আৰু অতি কম সময়ৰ ভিতৰতে। যদি আপোনাৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰোঁতে কিবা থাকি যায়, কিছুমান অংশত যদি আপোনাৰ বেকগ্ৰাউণ্ড চেঞ্জ নহয় তেতিয়াহ'লে ইয়াত দেখিছে ইৰেজ কৰাৰ অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি এইখিনি ইৰেজ কৰিব পাৰিব। দেখিছে এইখিনি ইৰেজ হৈ গৈছে। আৰু যদি আপোনাৰ বেছি কোনোবা অংশত যদি ইৰেজ হৈ গৈছে তেতিয়াহ'লে ইয়াত ৰিষ্ট'ৰৰ অপশ্যন আছে। আপোনালোকে ৰিষ্ট'ৰত ক্লিক কৰিলে এইখিনি আকৌ ষ্ট'ৰ হৈ যাব। দেখিছে এইখিনি ৰিষ্ট'ৰ হৈ গৈছে। চ' আপোনালোকে এনেকৈ ৰিষ্ট'ৰ কৰিব পাৰিব। আহক এতিয়া আমি চাওঁ যিখিনি ফটো বেকগ্ৰাউণ্ড চেঞ্জ আমি কৰিছিলোঁ সেইখিনি কেনেকুৱা শ্ব' হৈছে। তাৰ কাৰণে আমি গেলাৰীত যাম। গেলাৰীত যোৱাৰ পিছত আমি ডাউনলোডত যাম, কিয়নো আমি ডাউনলোড কৰিছিলোঁ। বন্ধুসকল, আপোনালোকে দেখিছে এইটো ফটো আমি বেকগ্ৰাউণ্ড চেঞ্জ কৰিছিলোঁ। কি ধুনীয়াকৈ এইটো ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ হৈ গৈছে। বন্ধুসকল, এনেকৈ আপোনালোকে আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। সো বন্ধুসকল, এনেকৈ আপোনালোকে ৰিমুভ বিজিত আহি পেলাই আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড অতি সহজতে আৰু অতি কম সময়তে আপোনালোকে চেঞ্জ কৰিব পাৰিব। চেঞ্জ কৰাৰ লগতেও আপোনালোকে ইয়াৰ পৰা এডিটিং কৰি আপোনালোকে ধুনীয়া ধুনীয়া বেকগ্ৰাউণ্ড লগাব পাৰিব। আই হোপ বন্ধুসকল আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে আপোনালোকক এই ভিডিঅ'টো কেনেকুৱা লাগিলে। লগতে ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব, কিয়নো এনেকুৱা যেতিয়া মই ইউজফুল ভিডিঅ' আপলোড কৰোঁ চবতকৈ প্ৰথমতে নটিফিকেশ্যন আপুনি পায়। ধন্যবাদ। জয় আই অসম।